হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰুমা, মোৰ এই চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই। আজি কেইদিনমান ধৰি মোৰ গাটো খুব বেছি এটা ভাল নাছিল, সেইকাৰণে ভিডিঅ' তেনেকৈ বনাব পৰা নাছিলোঁ। অলপ আগতে ডিউটিৰ পৰা আহি পালোঁ, আহি পাই গা পা ধুই আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এখন ভেদাইলতাৰ আঞ্জা বনাইছিলোঁ, গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত সেইটো শ্বেয়াৰ কৰোঁ। কাৰণ গা বেয়া হৈ থাকিলে ভেদাইলতাৰ আঞ্জা খুব ভিটামিন বুলি কয়, গতিকে ময়ো ভাবিলোঁ যে অলপ পুষ্টিকৰ আঞ্জা এখনেই বনাই খাওঁ। গতিকে মই কেনেদৰে বনাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি দিব। মই আগলৈ আপলোড কৰা ভিডিঅ'বোৰ তেতিয়া আপোনালোকে সোনকালে পাই যাব। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেনেদৰে ভেদাইলতাৰ আঞ্জাখন বনাইছোঁ আপোনালোকে চাই থাকক, আৰু যদি আপোনালোকে তেনেদৰে বনাই খোৱা নাই তেনেহ'লে বনাই খাব। তেনেহ'লে আহক। এইখিনি মই ভেদাইলতাৰ পাত লৈ লৈছোঁ, আৰু এতিয়া মই ভেদাইলতাৰ পাতখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম। ভেদাইলতাৰ পাতৰ লগতে মই অকণমান আদা, কেইখিলামান নহৰু আৰু কেইটামান কেঁচা জলকীয়াও একেলগতে দি ল'ম। এয়া লৈছোঁ আদা, আৰু এয়া হ'ল নহৰু আৰু কেঁচা জলকীয়া। জলকীয়া আপোনালোকে প্ৰয়োজন অনুসৰি দিব, কাৰণ বহুতে জ্বলা কম বেছি খায়। এতিয়া মই এইখিনি পিচি ল'ম, আৰু এতিয়া মই লৈছোঁ 3টা আলু। এয়া আলু 3টা মই বইল কৰি ল'ম, আৰু এনেকৈ অলপ মান ধনিয়া লৈ লৈছোঁ। এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'লোঁ ভেদাইলতাৰ পাতখিনি। এতিয়া তেলত দিম মই জিৰা আৰু 2টা শুকান জলকীয়া, আৰু এটা পিঁয়াজ মই কাটি লৈছিলোঁ। কাটি লোৱা পিঁয়াজখিনিও মই এতিয়া তেলত দি দিম। আৰু এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰাকৈ ভাজিব লাগিব। পিঁয়াজখিনি যেতিয়া ৰঙচুৱা পৰিব তেতিয়া মই তেলত যিখিনি মই ভেদাইলতাৰ পাত পিচি লৈছিলোঁ সেইখিনি দি দিম। দেখিছে পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া মই এইখিনি দি দিছোঁ। ভেদাইলতাৰ পাতখিনি কম পানী দি পিচিলে ভাজিব ভাল হয়, পানীটো সোনকালে শুকায়। আৰু এতিয়া আমি ভেদাইলতাৰ পাতখিনি যেতিয়ালৈকে পানীখিনি একেবাৰে শুকাই নাযায় তেতিয়ালৈকে ভাজিব লাগিব। ভেদাইলতাৰ পাতখিনি অলপ বেছি সময় ভাজিলে তাৰ পৰা এটা ধুনীয়া গোন্ধ ওলায়। ইয়াত মই এতিয়া 2 চামুচ নিমখ দি দিম, কাৰণ আঞ্জাখন মই যিহেতুকে জোল বনাম, গতিকে মই ইয়াত 2 চামুচ নিমখ দিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি নিমখটো দিলেই হ'ল। এতিয়া ইয়াত মই 1 চামুচ হালধি দি দিছোঁ, আৰু এতিয়া আটাইখিনি ভালদৰে মই ভাজি ল'ম যেতিয়ালৈকে পানীখিনি একেবাৰে কমি নাযায়। ভেদাইলতাৰ যেতিয়া কেঁচা গোন্ধটো গুচি যাব তেতিয়াহে আঞ্জাখন সোৱাদ হয়, সেইকাৰণে আমি অলপ সময় ভাজিব লাগে। আৰু ভাজি থকা সময়ত জুইটো কমাই থ'ব, নহ'লে কেৰাহীটোত লাগি ধৰিব পাৰে। এয়া দেখিছে মই অলপ সময় ভজাৰ পিছত ভেদাইলতাৰ যিখিনি পানী আছিল সেইখিনি একেবাৰে নাইকিয়া হৈ গৈছে, আটাইখিনি শুকান হৈ গ'ল। আৰু যেতিয়া এনেকুৱাকৈ একেবাৰে পানীখিনি কমি যাব তেতিয়া মই ইয়াতে যিখিনি আলু সিজাই লৈছিলোঁ সেই সিজাই লোৱা আলুখিনি দি দিম। সিজাই লোৱা আলুখিনি দি মই এইখিনি আকৌ ভালদৰে ভাজি ল'ম। আপোনালোকে বাৰু এনেদৰে ভেদাইলতাৰ আঞ্জা বনাই খাইছেনে? যদি খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন। ভেদাইলতাৰ আঞ্জা শৰীৰৰ কাৰণে বহুত পুষ্টিকৰ বুলি কয়, বহুতো বেমাৰৰ কাৰণে ভাল। গতিকে এনেদৰে যদি বনাই খোৱা নাই এবাৰ খাই চাব। মই এইখন ভেদাইলতাৰ আঞ্জা মাছেৰে বনাম,
মাছ নিদিয়াকৈও খাব পাৰি, কিন্তু মাছ দিলে আঞ্জাখনৰ সোৱাদটো অলপ বেছি হয়। যেতিয়া এইখিনি ভালদৰে ভাজি হৈ যাব, ইয়াত মই এতিয়া পানী দি দিম। পানী আপোনালোকে প্ৰয়োজন অনুসৰি দিলেই হ'ল। যদি আপোনালোকে আঞ্জাখন অলপ বেছি পনীয়াকৈ খাব বিচাৰিছে, তেনেহ'লে অলপ বেছি পানী দিব লাগিব, আৰু গোটাকৈ খাব বিচাৰিলে কম পানী দিলেও হ'ব। মই অলপমান পনীয়াকৈ খাব বিচাৰিছোঁ, সেইকাৰণে অলপ মই বেছি পানী দিছোঁ। যেতিয়া পানীখিনি উতল আহিব, তেতিয়া মই ইয়াত মাছখিনি দি দিম। মাছখিনি আগতে ভাজি থৈছিলোঁ, এতিয়া মই ইয়াত মাছখিনি দি দিছোঁ, আৰু মাছখিনি দিয়াৰ পিছত আকৌ ভালদৰে উতলিব দিব লাগিব। আঞ্জাখন ভালদৰে উতলি যেতিয়া অকণমান কমি যাব, তেতিয়া আমি ইয়াত ধনিয়া পাতখিনি কাটি দিম। মই ইয়াত মান ধনিয়া ব্যৱহাৰ কৰিছোঁ, কাৰণ আঞ্জাত মান ধনিয়া দিলে খুব ধুনীয়া এটা গোন্ধ ওলায়। লোকেল ধনিয়াৰো বাৰু গোন্ধটো ধুনীয়া। মই দুয়োবিধে ধনিয়া আকৌ ভাল পাওঁ, আৰু মান ধনিয়াটো অলপ বেছিকৈ ইউজ কৰোঁ। এয়া মই এখন আঞ্জাখন প্ৰায় নমাব পৰা হৈ গ'লোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। এয়া মোৰ আঞ্জা ৰেডি।